মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আলোচনা কৰিছিলোঁ টকা আৰু পইচাক চিহ্নৰ সহায়ত কিদৰে প্ৰকাশ কৰিব পাৰি আৰু পইচাক কেনেদৰে টকাত লিখিব পাৰি। আজি আমি আলোচনা কৰিম টকাক কেনেকৈ পইচালৈ পৰিৱৰ্তন কৰিব পাৰি। এটা উদাহৰণৰ সহায়ত চাই লওঁ। ইয়াত আছে 3.25 টকা। আমি ইয়াক পইচালৈ পৰিৱৰ্তন কৰিম। এতিয়া আমি জানো যে 1 টকাত কিমান পইচা থাকে? আমি জানো 1 টকা মানে কিমান? 1 টকা মানে হৈছে 100 পইচা। আমি তৃতীয় শ্ৰেণীতে এইটো শিকি আহিছোঁ ন। 1 টকাত কিমান থাকে? 100 পইচা থাকে। ইয়াত আমাৰ কিমান আছে? 3.25 টকা। এতিয়া এইটোক আমি টকা আৰু পইচাত কেনেকৈ লিখিম? আমি শিকিছিলোঁ ইয়াত টকাৰ পৰিমাণ কিমান আছে? 3 টকা আৰু পইচাৰ পৰিমাণটো কিমান আছে? 25 পইচা। এতিয়া আমি এইটোক কি কৰিম? পইচালৈ পৰিৱৰ্তন কৰিম। এইটোক আমি এনেদৰে লিখিব পাৰোঁ 3 টকা আৰু কিমান আছে ইয়াত? 25 পইচা। এতিয়া এই টকাটোক আমি পইচালৈ পৰিৱৰ্তন কৰিম। তাৰ কাৰণে আমি কি কৰিব লাগিব? 3 টকাটোক আমি 100 পইচাৰে পূৰণ কৰি দিম। কাৰণ 1 টকাত কিমান পইচা? 100 পইচা। এতিয়া 3 টকাটোক আমি কি কৰিম? 100 পইচাৰে পূৰণ কৰি দিম। 3 পূৰণ 100 পইচা আৰু লগত আমাৰ কি আছে? এটা 25 পইচা। এই পইচাটোক আমি ইয়াৰ লগত যোগ কৰি দিম। এতিয়া 3 লগত 100 পইচা পূৰণ কৰিলে কিমান হ'ব? 300 পইচা। কিমান হ'ব এইটো? 300 পইচা আৰু লগত আমাৰ কিমান আছে? এটা 25 পইচা। এতিয়া মুঠ আমি কিমান পাম? 300। ইয়াত 300 পইচা আছে আৰু ইয়াত কিমান আছে? 25 পইচা আছে। মুঠ আমি কিমান পাম? 325 পইচা। তাৰমানে আমি কি কৰিলোঁ যে ইয়াত আছে 3.25 টকা। প্ৰথমতে আমি ইয়াক টকা আৰু পইচা হিচাপে ভাঙি লিখি ল'লোঁ। 3 টকা 25 পইচা। এতিয়া এই টকাটোক আমি পইচালৈ পৰিৱৰ্তন কৰিম আৰু যিটো পইচা আছে সেই পইচাৰ পৰিমাণটো ইয়াৰ লগত যোগ কৰি দিম। এতিয়া 3 টকা যোগ 25 পইচা, এই পইচাটো ইয়াৰ লগত যোগ হৈ থাকিব। এতিয়া এই 3 টকাটোক মই পৰিৱৰ্তন কৰিছোঁ কিহত? পইচালৈ। তাৰ কাৰণে আমি কি কৰিম? আমি জানো যে 1 টকা মানে কিমান? 1 টকা মানে 100 পইচা। 1 টকা মানে হৈছে 100 পইচা। এতিয়া আমি কি কৰিম? এই 3 টকাটোক সেই 100 পইচাৰে পূৰণ কৰি দিম। তেতিয়া এই 3 টকাটো পইচালৈ পৰিৱৰ্তন হৈ যাব। 3 পূৰণ 100 পইচা আৰু লগত আমাৰ কিমান আছে? 25 পইচা আছে। সেই 25 পইচাটোক আমি যোগ কৰি দিম। এতিয়া 3 টকাৰ লগত যেতিয়া আমি 100 পইচাটো পূৰণ কৰিম তেতিয়া কিমান পাম আমি? 300 পইচা। 3 পূৰণ 100 পইচা সমান কিমান পাম? 300 পইচা আৰু তাৰ লগত আমাৰ কিমান আছে? 25 পইচা। এতিয়া আমি এই দুইটাক যোগ কৰি দিম। এইটো পইচা, এইটো পইচা। এতিয়া আমি এই দুইটাক যোগ কৰি দিম। কিমান হ'ব? 300 পইচা আৰু 25 পইচা কিমান হ'ব? 325 পইচা। এতিয়া আহাচোন আৰু কেইটামান উদাহৰণ চাই লওঁ। এতিয়া ইয়াত আছে 0.05 টকা। তাৰমানে ইয়াক আমি টকা আৰু পইচাত ভাঙি লিখিলে কেনেকৈ লিখিম? কিমান টকা ইয়াত আছে? ইয়াতে কিমান টকা আছে? এইটো 0 টকা ন? আমি লিখিম এইটো 0 টকা। 0 টকা আৰু কিমান আছে ইয়াতে? 0 টকাৰ লগতে আৰু কিমান পইচা আছে ইয়াতে? 0.5 পইচা। তাৰমানে কিমান? 5 পইচা আছে ন? 0 টকা আছে আৰু 5 পইচা আছে। এতিয়া এই টকাটোক আমি পইচালৈ পৰিৱৰ্তন কৰিম। এতিয়া কিমান টকা আছে আমাৰ? 0 টকা আছে। এই টকাটোক কিহেৰে আমি পূৰণ কৰিম? 100 পইচাৰে পূৰণ কৰিম। 0 পূৰণ 100 পইচা আৰু লগত আমাৰ এইটো কিমান আছে?
লগত আমাৰ আছে 5 পইচা সেই পইচাটোক আমি কি কৰি দিম যোগ কৰি দিম এতিয়া শূন্যৰ লগত আমি জানো যে শূন্যৰ লগত যিটো সংখ্যাই আমি পূৰণ কৰো আমি পূৰণফল কিমান পাম শূন্য পাম কিমান পালো আমি শূন্য পইচা আৰু লগত কিমান আছে আমাৰ 5 পইচা এতিয়া এই দুটাক আমি কি কৰিম যোগ কৰি দিম এই দুটাক যোগ কৰি দিলে আমি কিমান পাম শূন্যৰ লগত 5 পইচা যোগ কৰিলে কিমান পাম শূন্য পইচা যোগ 5 পইচা তাৰ মানে কিমান হ'ল 5 পইচা আমি কিমান পালো 5 পইচা বুজিছা নহয় তোমালোকে টকাক কেনেকৈ পইচালৈ পৰিৱৰ্তন কৰিব লাগে আমি টকাক কিহেৰে পূৰণ কৰিম 100 পইচাৰে পূৰণ কৰি দিম কাৰণ আমি জানো 1 টকাত কিমান পইচা থাকে 100 পইচা থাকে সেই 100 পইচাটোৰে টকাক পূৰণ কৰি দিলে আমি কি পাম পইচাৰ পৰিমাণটো পাম আহাচোন আৰু এটা উদাহৰণ চাই লওঁ ইয়াত আছে 0.20 টকা এতিয়া কি কৰিম ইয়াতে টকাৰ পৰিমাণ আছে জানো নাই নহয় এটো কি হ'ব 0 টকা আৰু লগত কিমান পইচা আছে ইয়াতে 20 পইচা আছে হয়নে এতিয়া আমি কিহেৰে পূৰণ কৰিম টকাক 100 পইচাৰে আমি পূৰণ কৰিম 100 পইচাৰে পূৰণ কৰিম আৰু লগতে কি যোগ কৰিম সেই যেটো পইচাৰ পৰিমাণ আছে সেইটো যোগ কৰি দিম কিমান পইচা আছে ইয়াতে 20 পইচা আছে এটো পূৰণ কৰিলে আমি কিমান পাম 0 পইচা আৰু লগত কি আছে 20 পইচা তাৰ মানে এইটো যোগ কৰি আমাৰ কিমান ওলাব 0 পইচা আৰু 20 পইচা কিমান পইচা হ'ব 20 পইচা আৰু এটা উদাহৰণ চাওঁ হাচোন 1.20 টকা এটো আমি কেনেকৈ কৰিম ইয়াত টকাৰ পৰিমাণ কিমান আছে 1 টকা ন 1 টকা আৰু পইচাৰ পৰিমাণ কিমান আছে ইয়াতে 20 পইচা এতিয়া আমি এই টকাটোক কি কৰিম 1 টকাটোক কি কৰিম 100 পইচা দি পূৰণ কৰি দিম এনেকৈ 100 পইচাৰে পূৰণ কৰিম আৰু লগত আমাৰ কি থাকিব 20 পইচাটো থাকিব হয়নে এতিয়া এই 1 টকাক 100 পইচাৰে পূৰণ কৰিলে আমি কিমান পাম 1 গুণ কিমান পাম 100 পইচা আৰু লগত আমাৰ কিমান আছে 20 পইচা আমি মুঠ কিমান পাম 100 পইচা আৰু 20 পইচা মুঠ কিমান পালো 120 পইচা বুজি পাইছা তোমালোক বুজি পাইছা নিশ্চয় গতিকে আমি কি শিকিলো টকাক কেনেকৈ পইচালৈ পৰিৱৰ্তন কৰিব পাৰো